खुलुमबाय इनसाइड एनि बर'आव नोंथांमोनखौ बरायबाय। बाक्सा जिल्लानि गरेसराव मोनसे भाइरेल भिडिअनि जाथायखौ लानानै बेले-बेजे सोलिनाय नुनो मोन्दों। गुबै जाथायनि सायाव मिथिनानै मोननाय बादिब्ला गरेसर हालामाव थानाय बागदबा रेस्टुरेन्टआव गाज्रि भिडिअखौ सेबखांनानै भाइरेल खालामनायनि अजदजों रेस्टुरेन्टनि बिगोमा मुकुट दासखौ गरेसर पुलिसा सोंथि खालामनो थाखाय लांनाय जादोंमोन। बेनि उनाव बिथांनि केसखौ उइथड्र खालामनो थाखाय पुलिसनि मुङाव दिनेश बर' मुंनि सासे लाइमोना 1 लाख रां दाबि खालामनायनि फन कल रेकर्डिंजों लोगोसे अजेद होयो बागदबा रेस्टुरेन्टनि बिगोमा मुकुट दासनि बिसिया। गुबुन फारसेथिं बे 1 लाख रांखौ होनो हायैनि थाखायनो गावनि फिसायखौ फिन पुलिसा हमनानै लांदों होनना खौरां बिजोंनि गेजेरजों ओरैबायदि बुङो। যোৱা 19 তাৰিখে নৱেম্বৰ মাহৰ 19 তাৰিখে এটা গুৰেশ্বৰ ভিডিঅ' ভাইৰেল হৈছে, যিটো মানে অশ্লীল ভিডিঅ' হয়। সেই ভিডিঅ'টো গুৰেশ্বৰ কেইগৰাকী মানে ভাইৰেল কৰিছে যে বাগদবাৰ এখন ৰেষ্টুৰেণ্টত এই ভিডিঅ'টো মানে বনোৱা হৈছে। কিন্তু এই ভিডিঅ'টোৰ দ্বাৰা তাৰমানে পুলিচ ষ্টেচনৰ পৰা যিটো মালিক হয় মোৰ হাজবেণ্ড মুকুট দাস, তেখেতক তাৰমানে পুলিচ ষ্টেচনৰ পৰা যোৱা 19 তাৰিখে সেই ভিডিঅ'টোৰ মানে বিহাফত তেখেতক লৈ যোৱা হৈছে। লৈ যায় তেখেত পুলিচ থানাত মানে সোধপোছ কৰা হৈছে। সোধপোছ কৰাত তেখেতে মানে পুলিচ থানাৰ পৰা কি নাজানো, তেখেতৰ তাতে এজন দিনেশ বড়ো নামৰ মানুহ আছিলে। তেখেতে কৈছে যে মানে পুলিচ থানাৰ পৰা কৈছে যে 1 লাখ টকা এটা মানে ডিমাণ্ড কৰা বুলি। কিন্তু আমিতো ইমান ডাঙৰ মানুহ নহয় যে 1 লাখ টকা দিব পাৰিম। তো সিহঁতে দিনেশে ক'লে যে 1 লাখৰ পৰা মই অলপ মানে কমাব চেষ্টা কৰিম বুলি কৈ আকৌ ভিতৰত গৈ আকৌ বাহিৰত আহি ক'লে যে 1 লাখ নহয়, মই 60ত মেনেজ কৰিলোঁ। তো তহঁতে 60,000 টকা দি পেলাই মানে কেছটো মানে মেনেজ কৰি লওঁ, মানে সেনেকৈ ক'লে। কিন্তু আমি সেইখিনি দিব পৰা আমাৰ মানে কেপাচিটি নাই। তো সেইটোৰ কাৰণে আমি মানে অলপ পিছ হাতিলোঁ। তো কি হয় চাওঁ বাৰু বুলি সেনেকৈ থাকোঁতে আমি যেতিয়া পইচা দিব নোৱাৰিলোঁ, তো আজি মানে সন্ধিয়া প্ৰায় 8টা বজামানত মোৰ মানে হাজবেণ্ডজনক দোকানত বহি আছিলে, ৰেষ্টুৰেণ্টত বহি আছিলোঁ। তেখেতক তাৰ পৰা তাৰমানে পুলিচে উঠাই লৈ গ'ল, মানে লৈ গৈ পেলাই মানে তেখেতক তামোলপুৰত চালান দিলে। দিনেশ বড়োজন কোন? এনে পুলিচৰ তেখেতে একো নহয়, তেখেতৰ বিশেষ তাতে একো মানে হেৰি নাই। তেখেতে জাষ্ট পুলিচ ষ্টেচনত অহা যোৱা তেনেকুৱাই মানে জানো আৰু আমি জানো। আৰু বহুত দিনৰ পৰা তেখেতে তাৰমানে মোৰ হাজবেণ্ডক ফোনৰ লগত যোগাযোগ হৈ আছে। আপোনালোকে 1 লাখ টকাটো দিব নোৱাৰাৰ কাৰণে মানে আজি পুলিচে মানে এনেকুৱা কৰিলে নেকি? হয়, আমি তেনেকুৱাই কৈছোঁ। কাৰণ 1 লাখ টকা দিব নোৱাৰাৰ বিনিময়তো আজি এইটো শাস্তি দিছে মোৰ হাজবেণ্ডক। তেখেত তাত একো ইনভলভমেণ্ট নাই। কাৰণ তেখেত মানে ৰেষ্টুৰেণ্টখনৰ অ'নাৰ হয়। তেখেতে মানে কাকো মানে তাতে ঠাই দিয়া নাই যে তেনেকুৱা ভিডিঅ' বনাওক। সেইটো তেখেতে কাষ্টমাৰ আছিল, এজ এ কাষ্টমাৰ আমি ট্ৰিট কৰিছিলোঁ। তো টাইম লৈ মানে অৰ্ডাৰ দিছিলোঁ। তাৰ বাহিৰে আমাৰ একো তাত লেনদেন নাই। কথা পাতি আছে বুলি ফোন কৰিছিলোঁ। ফোন কৰা আগত তাৰপিছত এতিয়া আকৌ কি যি হ'ব চে পইচাহে কিমান বাৰ হেৰি কৰে, শিল মাৰলি আৰু এইবিলাক ক'ত হ'ব আৰু শিল মাৰলি বেলেগ কণ্ডিশ্যনে বেলেগ যাব। তাকেতো পইচাৰ কথাটো কোৱা নাই না কৈছে? কোৱা নাই এতিয়া, এইটো কথাই পাতা নাই না। কালি ৰাতি যে কথা পাতলা এইটোৱে আৰু আজি একো কথা পাতা নাই। ইয়াৰ বিষয়ে কথা নাপাতো বুলি কৈছে। কালিতো যি 1 লাখৰ কথা ক'লা, 1 লাখৰ কথা কৈ পেলাই আকৌ তইতো আলোচনা কৰিলি দেচোন দে। মই কৰাৰ পিছত শংকৰ থাকাতে শংকৰে ক'লে কিমান হ'লি হ'ব দে বুলি কৈ কিনে তোক জামিনত আমি শংকৰ আৰু মই কথা পাতলো, 60 মান কৰাই দিম দে যদি হয়। ছাৰেও তাতে ক'লো। তাৰপিছত আকৌ তই যেতিয়া তোক আমি মাতলো না, তহঁতৰ দেউতাৰ নাম সোধা, এই সময়ত আমি তাৰ আগতে আমি কথা পাতি ললো। কালিতো হলিতো বাল 60 দিব লাগিল হয় না। আজিতো আলোচনা তহঁতে কৰি পেলাই তো অলপ হেৰি কৰিলি দেচোন দে। আৰু আজি ইটোৰ বিষয়ে কথাই নাপাতিলে না ছাৰে। পইচাৰ কথা নাপাতিলে। কেছতে গেলে টেক্টৰ এক্সিডেণ্টত কেছতে গৈছিলোঁ। কালিও তাতে গৈছিলোঁ। মই তোৰ তোক যি কেছ দিয়া বুলি নাজানো, মই সন্ধিয়াই জানো। সন্ধিয়াই জানিছোঁ মই। এনে কিন্তু FIR খানত কিন্তু মোৰ নামত কেছ হেৰি কৰা নাই, লিখা নাই। থাপা নামটোৱে আছে। মোৰ নাম মেনশ্যন হোৱা নাই তাতে। তোৰ নাম মেনশ্যন হোৱা নাই, কিন্তু এই থাপাটোৰ নামটো মেনশ্যন আছে আৰু। 60,000 দিব লাগিছে, মাথা বেয়া হৈ গ'ল হে। এতিয়া মই তেতিয়া ফোন কৰোঁতে অলপ মই ৰুমত যাই আছোঁ দে বুলি কৈছে ছাৰে। একো কথা নাপাতলা আৰু?
এই থাৰ্ড পাৰ্চন জড়িত আছে এইগিলাত বহুত বেলেগ ক্ৰিটিকেল হৈ আছে ক্ৰিটিকেল আছে বুলি কৈছে তাৰমানে আমি কালি ৰাতি তাৰমানে খানা খালো না শংকৰে তাৰমানে হাঁহ আনিছিলে এই বহুত দিন আগৰ পৰা আমি প্লেন আছিল আৰু মানে চাৰাতে যাব না চব এই হাঁহৰ পইচাটো মোটাতে উঠালা হয় আৰু ভালৰ হাঁহৰ উঠাটো মানে কথা নাই এইটো মানে নহয় কথাৰ কথা নহয় সিদিনাখনে খৰচ গেল না কালি খৰচ গেল না সেই খৰচৰ পইচাটো উঠাব খুজি আৰু যাৱাৰ আগে নেকি নহয় ৰঞ্জন ছাৰে গেছিনা ৰঞ্জন ছাৰ ট্ৰেন্সফাৰ হোৱা নাই ছাৰে এই ইয়াৰ খানা ট্ৰেন্সফাৰ হ'লে খানা খাওঁৱে ট্ৰেন্সফাৰ হোৱাৰ কাৰণে খানা খাইছিল মই আকৌ তোৰ এইটো নাজানো না ভপুৰৰ এইটো কেছ আজি কিমান হ'ল আজি এসপ্তাহমান আগতে ভাইৰেল হৈছে এইটো ভাইৰেল হৈছে তাৰপিছত মই কালি আহাতে গম পাইছো তাকেতো কোনোবাই হেৰি কৰলা তাৰপিছত কাবাৰহে হেৰি হ'ল আৰু নেকি তাৰপিছত মই তোক দেখা মানে তোৰ মোটামুটি তোক আনাৰ মই আধা ঘণ্টামান আগত জানো এনেকে তেনেকে মুকুলৰ নামত কেছ দিছি কি কৰা যায় তাৰপিছত আকৌ তোক আনি থলা মই দেখাই পালো তোক ঠিক আৰু বাকী একো নাই তাৰপিছত মই ছাৰক কৈছো কিবা এটা কৰি দিয়ক বুলি তাৰপিছত মানে কিবা এটা কৰক মানে মোৰো ভাল লগা নাই তোক আৰু চালান দিলে আৰু বেয়া আৰু চালান দিয়াৰ লগে লগে আৰু ৰেকৰ্ড বেয়া হৈ যায় না মিডিয়াগিলাখন নিউজ চিউজ কৰে ভাল মানুহটো ভাল দিছো কিছুমান আকৌ বেয়াও মানুহ থাকে না সেইটোতো তাকেতো ইমান দিনৰ পৰা ধাবা চলাই আছো আজিলৈকে কোনো মিডিয়াই বা হেৰিয়ে একো হেৰি কৰা নাই বা কোনো ধৰ এইয়া আজি ধৰ RSSৰ ল'ৰাকেইটা কোৱাৰ লগে লগে সেন্দে আহি গৈছে এন্তৰ লগতো কথা পাতা নাই না এন্তৰ লগতো কথা পাতা নাইতো লগ হ'লে সেনেকুৱাহে হ'ব লাগে লগ হৈ পেলাই পিছফালে কুটি দিখিনি কামৰা লগ আৰু কিয়া আৰু সেনেকা মই যিকেইটাৰ ওপৰত সন্দেহ আছে সেইকেইটাক যদি আৰু গড়েশ্বৰত মানে ভাল কিবা সেনেকুৱা চান্সত পালে সেইটোতো আৰু শেষে